आं दिनै नोंथां सांबादिक चेनेलनि थ्रु माने जोंनि गोसोआव थानाय गोसो गोरबोआव थानाय माबाफोरखौ नोंथांमोननि सिगाङाव फदौ अखमबाखिनि सिगाङाव फोरमायनो हानाय थिलाय जोंहा एसे गोसोआव गोरबो थानाय बायदि आं मोनदों। जिहेतु जोंहा दिनै जों मैया मोनाबिलियाव जोंनि हियार आमुथु जुबिनदाया जोबलांबाय होननानै जों गम मोननाय लोगो लोगोनो जों एसे खाथि खाला गामिफोराव जानायनानै बिथांमोनाबो जोंखौ क'पारेसन खालामबाय। बेनिखायनो थाबैनो हास्लाबा थेवबो जोंनि दा बे मोनाबिलि समाव जों बिथांनि जिबना जाहाथे हारथब जाथों होननानै बा स्वर्गआव आलो गोजोनै जिरायना थाहैथों होननानै जों दिनै बे श्रद्धांजलि माबाखौ जों अर्पण खालामनाय जादों। बिथांनि महिमाखौ जों मा बुंनो, बिथांनि गरिमाखौ जों बुंनानै फोजोबनो हाया। थेवबो फंनैसो बुंनानै बिथांनि जिहेतु मावनो गोनां खामानि बेखौ बिथाङा हाजोबालासिनो थांदोंब्लाबो नेक्स्ट प्रजन्म जिहेतु नेक्स्ट प्रजन्मआ मावगोन होननानै मिजिं थिनानै आरो बिथांनि जिउ सोलेरा जाहाथे सोरगोआव थांनानै आलो गोजोनै थाहैथों होननानै कामना खालामनानै आं जोंनि हावरगा तिनारि आनसलिक जानानै साबायखर बावनाय जाबाय। आं एसेनोसै, गोजोन्थों। আজি গৰিখাপুখুৰী চাৰিআলিত স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ইয়াতে গৰিখাপুখুৰী চাৰিআলি ব্যৱসায়িক সন্থাই আয়োজন কৰিছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই গৰিখাপুখুৰীত থকা সকলো ব্যৱসায়ী আৰু অন্যান্য ৰাইজ গোট খাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো খুব সুন্দৰকৈ পৰিপাটিকৈ আজি আমি বৰ্তমানলৈকে চলিয়ে আছে। গতিকে আমি এটাই কওঁ যে তেখেত এগৰাকী অসমৰ খুব খ্যাত শিল্পী আৰু এজন সমাজকৰ্মীও আছিল তেখেত। কাৰণ তেখেতে বহুতখিনি সমাজৰ কামো কৰি গৈছে। আমি সকলোৱে তেখেতক স্মৰণ কৰি আমাৰ অন্তৰত জীয়াই ৰাখিবলৈ আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিছোঁ। আৰু বিশেষকৈ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোৱে সহযোগ কৰাত আমি বিশেষ তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু আমি খুব ভাল পাইছোঁ যে গোটেই ৰাইজে এই শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। গৰিখাপুখুৰী চাৰিআলি ব্যৱসায়ী সন্থাই অশেষ ধন্যবাদ জনাইছোঁ সকলোকে। তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে আমি ব্যৱসায়ী সন্থাই প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতে যাতে আমাৰ মাজত সদায় জীয়াই থাকে। আজি আমাৰ হাৰুগা তিনিআলি অগ্ৰণী বড়ো সংগঠনৰ নেতৃত্বত তথা আমাৰ হাৰুগা তিনিআলি অঞ্চলৰ সকলো সন্মানীয় ৰাইজসকলে আজি একত্ৰিত হৈছে। একত্ৰিত হৈ আজি আমাৰ জুবিনদাৰ তেখেতৰ যাতে তেখেতৰ আত্মাই সদগতি লাভ কৰে সেইবাবে আমি সকলো ৰাইজে একত্ৰিত হৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতক, যাতে তেখেতৰ আত্মাই স্বৰ্গত গৈ যাতে সদগতি লাভ কৰে। সেইবাবে আমি সকলো আমাৰ যিমান জাতি জনগোষ্ঠী চবেই মিলি আমি আজি হাৰুগা তিনিআলিত আমি শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰাম কৰিছোঁ। আৰু চবেই জানে জুবিনদাৰ বিষয়ে আকৌ বেছি দুখিলা ক'ব নালাগে বা ক'বও নিবিচাৰোঁ আমি, যিহেতু চবেই জানে তেখেতে আমাৰ মৰমৰ হাৰ্টথ্ৰব হয়। তেখেতৰ যিখিনি গান আমাৰ মাজত বা আমাৰ সমাজত তেখেতে পৰিৱেশন কৰি গ'ল, সেই গানখিনি আমাৰ নিশ্চয় আমি যেতিয়ালৈকে আমাৰ অসমত ইতিহাস থাকিব, ইতিহাস থকাৰ লগে লগে তেখেতৰ গানো জীয়াই থাকিব, সেয়ে আমি বিশ্বাস কৰিছোঁ। আৰু সকলো ৰাইজক মই আপোনালোকৰ যোগেদি মই অনুৰোধ কৰিব বিচাৰিম, তেখেতৰ যিখিনি চিন্তাধাৰা এই চিন্তাধাৰা যাতে জীয়াই থাকে, সেইবাবে আমি এই অঞ্চলৰ সমূহ ৰাইজ হৈ তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ যিহেতু আজি আমি শুনা মতে বা নিউজত আমি গম পোৱা মতে তেখেতৰ নিশ্চয় দেহ 12:30 চাৰে 12টা বাজি ৰাতি দিল্লীলৈ আহি পাব। তাৰপিছত আমাৰ অসমত অনা হ'ব। সেইবাবে আমি
এতিয়া তেখেতক যেতিয়ালৈকে তেখেতৰ দেহৰ কিবা নষ্টখন যেতিয়ালৈকে আমাৰ অসমৰ মাটিত আহি নাপাতে তেতিয়ালৈকে আমি এই স্থানতে থাকিম বুলি আমি ভাবিছোঁ। সেয়ে মই আপোনালোকৰ ওচৰত মই এইখিনি কথাই ক'লোঁ আৰু বেছি দীঘলীয়া নকওঁ, যিহেতু আজি শুভৰ দিন। এই শুভৰ দিনত আৰু কি ক'ম, যিহেতু চবেই জানে তেখেত আমাৰ ছাত্ৰ, তেখেতৰ যিখিনি নিয়ম নীতি, যিখিনি তেখেতৰ আশা আছিল এই সমাজৰ ওপৰত, সমাজৰ কাৰণে তেখেতে কি কি কৰি গ'ল, সেইখিনি কৰি যোৱাখিনি কামখিনি আমি তেখেতৰ ফেন হিচাপে, তেখেত আমাৰ অসমৰ হাৰ্টথ্ৰব হিচাপে তেখেতৰ যিখিনি থাকি যোৱা কামখিনি নিশ্চয় আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম।